প্ৰাঞ্জল শুনা না কোৱাচোন পাৰিলে মোৱা মাছ কেইটামান লৈ আহিবাচোন লৈ আনিম দিয়া আৰু বাকী বস্তুখিনি মনত আছে নহয় আছে আছে পাহৰি নাযাবা কিন্তু তুমি এটা কাম কৰা তুমিও ব'লা ইমান যে পাহৰি যাম বুলি ভয় খাই আছা তুমিও ব'লা একেলগে দুইজনে গৈ পেলাই লৈ আনিম ব'লা মই যদি তোমাৰ লগত গুচি যাওঁ ঘৰৰ কামবোৰ কোনে কৰিব ঝাৰু দিবলৈ আছে বাচন ধুবলৈ আছে এইখিনি কোনে কৰিব তুমি এতিয়া যোৱা ঠিক আছে দিয়া মই পাহৰি নাযাওঁ চব লৈ আনিম হ'ব ঠিক আছে সোনকালে আহিবা আহিম নহয় বজাৰখিনি হ'লেহে আহিব পাৰিম প্ৰথমে যাবলৈতো দিয়া ঠিক আছে তুমি যোৱা কি যে দৰকাৰী এই মানুহবিলাক এনেই গাডাল ধুই আহিলোঁ ইসোপা লেতেৰা সোপা লাগিলে আকৌ গৈ পেলাই ধুবগৈ লাগিব দাদা ভালনে ভাল 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 পিছে বিলাহী কেনেকৈ দিলা বিলাহী আপোনাৰ 100 টকা কেজি 100 80কে হ'ব 80কে আপুনি ৰেগুলাৰ কাষ্টমাৰ নহয় হৈ যাব দিয়ক 80কে হয় যদি 1 কেজি দিয়া ভাল ভাল চাই দিবা দেই টাইট চাই ঠিক আছে আৰু কিবা ল'ব দাদা আৰু জলকীয়াকেইটা আজি হয়তো চব আজি দাদা চব আজি যদি জলকীয়া 20 টকা দিয়ে দাদা বেগটো দিবচোন বিলাহীকেইটা দিবলৈ নহয় তুমি পলিথিনতে আৰু জলকীয়াকেইটা বেলেগ এটা পলিথিনতে হয় নি নহ'লে মিক্স হৈ যায়তো চববিলাক ঠিক আছে কেইটকা হ'ল মোৰ 80 20 আপোনাৰ 100 টকা হ'ল 100 খুচুৰা নাই নি খুচুৰা আজি নাই এই এটিএমৰ পৰা উলিয়াওঁতে চববিলাক 500 টকীয়াকৈ ওলায় আহিব দাদা নিশ্চয় আহিছোঁ ভাল বাৰু স্বাতি আহিলা চোৱা পুৰা বস্তু লৈ আনিছোঁ তুমি এবাৰ চেক কৰি লোৱা এটাও পাহৰা নাই চাই লোৱা আৰু ভালকৈ চিজিল কৰি বস্তুখিনি ফ্ৰিজত থৈ দিয়া কিমান যে গৰম আজি মইহে গম পাইছোঁ গোটেইখিনি বস্তু বজাৰ কৰোঁতে মোৰ কিমান কষ্ট হৈছে ইমানখিনি পলিথিন তুমি কিয় আনিলা তোমাক দুটাকে বেগ দিয়া কি অৰ্থ থাকিলে তোমালোক মতা মানুহবোৰ যে নহয় একেটা কথাকে তোমাক দুবাৰ মান ক'ব লাগে কৰাও একেটাকে ক'লেও বেয়া পোৱা আৰে বাবা মই প্ৰমিছ কৰিছোঁ নেক্সট টাইম লাগিলে বজাৰে নকৰোঁ
কিন্তু মই পলিথিনত একো বস্তু নানো চব মোনাত লৈ আনিম মই আগৰ প্ৰমিছখিনি কৰি পাহৰা দেখিছা তুমি হা চববিলাকতো মই ফুলফিল কৰিছোঁ মই নেক্সট টাইম কেতিয়াও পলিথিন নুচোঁ ঠিক আছে প্ৰমিছ কৰিছোঁ হ'ব চাম বাৰু মই তোমাৰ প্ৰমিছ কৰিছোঁ নহয় চাই ল'বা তুমি আজি লৈ আনিম বুলি কৈছোঁ নহয় তোমাক লৈ আনিম দিয়া ঠিক আছে দিয়া আজিকালি মানুহবোৰে খোৱা অৱশিষ্টবোৰ যে পলিথিনত বেগত বান্ধি পেলাই ডাষ্টবিনত পেলাই দিয়ে সেইবোৰ খাবলৈ আহি গৰুবোৰৰ ডিঙিত লাগি ধৰে আৰু এই গৰুজনীও সেই তেনেকৈ পলিথিন খাই ডিঙিত লাগি মৰিল এই নিৰীহ জীৱ জন্তুবিলাক এনেকৈয়ে পলিথিন খাই পেলাই মৰিবলগীয়া হৈছে অঁ সেইটো হয় পলিথিন ইউজ নকৰিলেও দিগদাৰ কৰিলেও এয়া অৱস্থা আমি দেখিছোঁ উপায় নাই ঠিক আছে তেনেহ'লে আপুনি ৰওক মই আহোঁ প্ৰাঞ্জল অঁ স্বাতী বেগকেইটা লৈ যোৱা দুটা বেগ যে দিছা আমি দুজনহে আছোঁ এটা বেগতে দেখোন চববিলাক চব্জি আহিব পাৰে দুটা বেগ তোমাক এইটো কাৰণেই দিছোঁ তুমি যাতে বেপাৰীক গৈ পলিথিন খুজি দিগদাৰ দি নাথাকা দে আৰু এইটো লোৱা এইটোত পাতল যিখিনি তোমাৰ পাচলি থাকিব সেইখিনি এইটোত ভৰাবা আৰু গধুৰ যেনেকৈ আলু লাও সেইখিনি তুমি এইটোত ভৰাবা যাতে দুইটাৰে পাচলিখিনি ভাল হৈ থাকে আয়ো দেখি মোৰ মানুহজনীৰ নিচিনাকৈ যদি চব মানুহখিনি এনেকৈ ভাবিবলৈ হয় সমাজখন পৰিৱৰ্তন হ'বলৈ বেছি সময় নালাগে হ'ব নিজৰ পৰাই পৰিৱৰ্তন আনাচোন প্ৰথমে সমাজৰ কথা পাছত হ'ব ঠিক আছে দিয়া যাওঁ ঠিক আছে যোৱা দাদা ভালে আছে ভালে আছোঁ দিয়া পাচলি লয় তাকে এই বিলাহীকেইটা লৈ যাওক আজি নতুনকৈ আনিছোঁ নাই আজি বিলাহী নেলাগেও অঁ আজি কাম এটা কৰা পটল দিয়া পটল আধা কেজি কেনেকৈ দিছা পটল 60 টকা কেজি 60 টকা 50কৈ হ'ব হ'ব পটল আধা কেজি আৰু কাম এটা কৰা ভেন্দি আধা কেজি দি দিয়া ভেন্দি আধা কেজি দি দিয়া ভেন্দি কেনেকৈ দিছা একে 60 টকা 50কৈ লগাব নহয় হ'ব দিয়া দিয়া আধা কেজি ভেন্দি দি দিয়া দাদা আৰু কিবা দিম জলকীয়া আদা তুমি কাম এটা কৰিবা আদা 20 টকা দি দিবা দাদা দাদা এক ছেকেণ্ড দাদা বস্তু গোটেইকেইটা পলিথিনত বেলেগ বেলেগকৈ ভৰাই দিছোঁ দেই পলিথিন নালাগে দিয়া কেলৈ দাদা সদায় দেখোন আপুনি বেলেগ বেলেগ পলিথিনত বস্তু লৈ যায় নালাগে দিয়া মোনা আনিছি নহয় হয় নি মানুহজনীয়ে দুটাকে মোনা দি পঠিয়াইছে হয় হয় তুমি মোনাতে দি দিয়া দাদা আপুনি যে সদায় বেলেগ বেলেগ পলিথিনত নিয়ে আজি দেখোন মোনাত লৈছে যে
আমি পলিথিন ইউজটো কম কৰিব লাগিব বুজিছেনে কাৰণ পলিথিনৰ পৰা বহুত ক্ষতি হয় আমি প্ৰতিজনে যদি এটা নিজাববীয়াকৈ ষ্টেপ লওঁ তেতিয়াহে এইটো কম কৰিব পাৰিম দাদা সব যদি আপোনাৰ দৰে হোৱা হ'লে আমি লুকাই চুৰকৈ পলিথিনত বিকিব লগা নহ'লহেঁতেন নহয় দাদা গম পোৱা কওকচোন অকল ফাইনেই চববিলাক বস্তু কমাব নোৱাৰে হয় বুজি পাইছা মানুহে যেতিয়ালৈকে নিজে নাভাবে কথাবিলাক যেতিয়া নিজে উপলব্ধি নকৰে তেতিয়ালৈকে এইবিলাক কম কৰিব নোৱাৰে ময়ো বহুত পলমকৈ হ'লেও উপলব্ধি কৰিব পাৰিছোঁ ঠিক আছে দিয়া আমি কম কৰিব লাগিব পলিথিনৰ ইউজ আহিছোঁ দিয়া অঁ কেইটকা হ'ল পইচা দিবলৈকে পাহৰিছোঁ আপোনাৰ পটল আধা কেজি ভেন্দি আধা কেজি আদা আপোনাৰ 70 টকা হ'ল 70 টকা আজি খুচুৰাও আছে আহিব দাদা মানুহৰ উপলব্ধি নিজেই হ'ব লাগিব আৰু প্ৰতিজনে দায়বদ্ধ হ'ব লাগিব নহ'লে এই পৃথিৱীখনত পলিথিনৰ আৱৰণে সকলোৰে শ্বাস চেপি খুন্দা মাৰি শেষ কৰি পেলাবলৈ বেছি সময় নালাগিব